অ'ৰা অ'ৰা ৰ'বাচোন ৰ'বা কি হ'ল ৰ'বাচোন হেৰি আজি অকণ সোনকালে আহিবাচোন দেই কি সোনকালে আহিবা মই কেলা কামলৈ যাম মই তোৰ বাপৰৰ কোম্পানীত মই চাকৰি নকৰোঁ নহয় মই যাওঁ বুলি ক'লে মই মোক পঠিয়াই দিবলৈ কেলা আইঅ তই মই এনেকৈ টেকটেকাই নাহিবাচোন আজিৰ দিনটোত তই মই বুলি নক'বাচোন ভালকৈ ক'ব নোৱাৰা নি তোমাৰ যে বৰ একদম হেৰি খঙাল গতে থাকা আজিৰ দিনটো মানে কিবা বিশেষ নে কিনো কি আছেনো আজিৰ দিনটোত তুমি এতিয়া মাক ক'বলৈ এই ৰ'বাচোন সেইটো বাদ দিয়া তুমি এদিনৰ কাৰণে তই মই বুলি নক'লে একো নহয় আৰু হেৰি কৰিবাচোন এই মোনাটো দি পঠিয়াওঁ আহোঁতে অকণ সোনকালে আহিবা বস্তু কেইটামান বজাৰ কৰিবলৈ আছে মই এতিয়া বস্তু চব বজাৰ কৰি থাকিবলৈ নাই মই ডিউটিলৈ যাওঁ দেৰি হৈছে এই তেনেকৈ ক'লে নহ'ব নহয় ৰ'বা আজি ইমান দিনৰ মই তাই আহিব আকৌ মই সেনেকৈ সুদা ভাত খুৱাম নি তুমি মুঠতে সোনকালে আহি পিনি বজাৰকেইটা কৰি দিবা কোন আহিব মোৰ লগৰজনী আহিব আজি ইমান দিনৰ মূৰত আহিব আকৌ তাই নতুনকৈ বিয়া সোমাইছে ইফালে মই কিবাকিবি ভাল খুৱাই পঠিয়াব লাগিব নহয় কি মুঠতে আজি তুমি হেৰি সোনকালে আহি বজাৰকেইটা মোক কৰি দিবা দেই নহ'লে কাম এটা কৰোঁ মালিকলৈ ফোন কৰি দিওঁ মোৰো পেটটো খুব বিষাইছে মই যাব নোৱাৰোঁ মালিকলৈ ফোন এটা কৰি দিওঁ হেৰি মোনাখন দিয়া মই বজাৰকেইটা কৰি আনো নেলাগেচোন কাপোৰকেইটা নহ'লে বেলেগ কাপোৰ দিয়া নাই এই আছে গোটেইটো দিছি নাই বাৰু নেলাগে সেই কামটো আকৌ এবেলা নগৈ পিনি এবচেণ্ট মাৰিব নালাগে তুমি একদম পাঞ্চিং দি আহিবা খালি হেৰি সোনকালে আহিবা মানুহটো আহি পিনি ধুনীয়াকৈ বজাৰ সমাৰ কৰি আনিবা আৰু একদম টুংটুঙীয়া হৈ লেবা লেঠা হৈ নাহিবা দেই ভৰি পাক খোৱাকৈ মই কৈ দিছোঁ নাখাওঁ বাৰু অঁ হেৰি নহয় কোন আহিব কোন ন আহিব আৰু কোনোবা তুমি ইমান হেৰি কৰিব নালাগে তুমি খালি হেৰি মোনাটো লৈ যাবাহি আহি সোনকালে লৈ যাবা সুধিছোঁহে কথাটো মোৰ লগৰজনী তুমি আগতে লগ পাইছা তাইক হেৰি কি বুলি কয় তোমালোকৰ গাঁৱৰজনী হেৰি কলেজৰ লগত তোমালোকৰ গাঁৱৰ আকৌ দুজনী আছে তোমাৰ নহয় মোক গাঁৱৰজনী আহিব তাই মানে হেৰি শিৱসাগৰত কিবাকিবি চাবলৈ আহিছিলে এতিয়া মানে নেযায় কাৰণে আজি আমাৰ ঘৰতে থাকিব হেৰি মানুহটো নাই অহা তাৰপৰা থাকিব মই বোলো ইমান দিনৰ মূৰত আহিছ আহিবি ভালেই লাগিব আজি ৰাতিটো বোলো বৰ ধুনীয়াকৈ কটাম বোলো হেৰি মানুহটো নাহে তাৰমানে নাই অহা অকলে আহিব কোন ৰিয়া নে ছায়া নহয় ৰিয়া আহিব তাই তাৰপৰা ভালপোৱা বস্তুকেইটা মই বনাই খুৱাব লাগিব ধুনীয়াকৈ মানুহজন নাহে তুমি ভালপোৱা বস্তু বাদ দিয়া ৰিয়াই কি খাই মোক ৰিয়াই তোমাৰ সেই ক্ৰিবক সেইটো ক্ৰুবক যে আৰু হেৰি পৰ্ক খাই ভাল পায় গাহৰি খাই ভাল পায় তাই আৰু যদি ছায়া যদি কেনেকুৱা কৰে নহয় ছায়া কৰিব ভাল নাপায় তাই হাতটোহে খায় আকৌ তাই সেই মটন খায় ছাগলী মাংস হয় নি তেতিয়াহ'লে হেৰি লৈ আহিবা বাহিৰে বজাৰখন কৰি লৈ আহিম ৰ'বা কথা এটা হ'ল নহয় তুমি কেনেকৈ গম পালা তাহাঁতি কি খাই ভাল পায় ময়ে গম নাপাওঁ লগৰজনী অত বছৰে দিনৰ দিনটো দেখোন কথা পাতিয়ে থাকোঁ তুমি কেনে গম পালা কেনে গম পালা মই কেনে গম পালোঁ কোৱা তুমি কোৱা মই কেনে গম পালোঁ কোৱা মইহে সুধিছোঁ তুমি কেনে গম পালা গেছ কোৱা তুমি গেছ কোৱা মই কেনে গম পালোঁ কোৱা কি কেনে গম পালোঁ কোৱা গেছ কোৱা আজি গেছ কৰিম নে ৰ'বা তোমাক আজি মই সোধাই নাই ৰ'বা আজি আলহী নালাগে বুলিয়ে ক'ম ৰ'বা তোমাৰ হা উৎপাত পলাবলৈ আহিছা খেলা ভাল বাচিলোঁ দেই তোৰ কেলা বনোৱাটো কিহে পাইছিলে কিহে পাইছিলে তই কেলা কোনে কি খাই ভাল পায় ক'বলৈ কিহে পাইছিলে তোৰ কেলা ভাগ্য আজি বাচি আহিছোঁ কামৰ পৰা কেলা ঘৰলৈ আহোঁ নাহোঁ তাকে চিন্তা কৰিছোঁ নাহিলোঁ বৰ ডাঙৰ কথা হ'ব কেলা ভাল মিছ কৰিম নাই যি হ'ব আৰু তেলিয়াম কেলা কিবা এটা তেলিয়াই গুচি আহিম যাওঁ মালিকলৈ ফোন এটা কৰিম আৰু বোলে যাওঁগৈ আজি মোৰ গাটো ভাল লগা নাই তাক গুচি আহিম